নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি ফিমেল কেণ্ডিডেটসকলক উদ্দেশ্যি দুই এটা কথা কওঁ। আপোনালোকৰ ইমান চিন্তা নাই, আপোনালোকে এনেই বিশেষকৈ টেনশ্যন লৈ থাকে। আপোনালোকৰ কেণ্ডিডেট বহুত কম আছিলে। মই দুদিনমান গৈছিলোঁ, এনেই চাবলৈ এদিন গৈছিলোঁ, আকৌ নিজেও ভাই আছিলে এদিন গৈছিলোঁ। গতিকে মইতো ফিমেল কেণ্ডিডেট ইমান নেদেখিলোঁ। গতিকে আপোনালোকৰ চিলেকশ্যন হৈয়ে যাব। আপোনালোকৰ নাম্বাৰ লাগিলে ৰিটেনতকৈ যদি 3-4মান বেছি আছে, আপোনালোকৰ ইমান চিন্তা কৰিবলগীয়া একোৱেই নাই। আৰু আপোনালোকৰ ডাবল ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে। কাষ্ট ৰিজাৰ্ভেশ্যনটো পাবই, আৰু লগতে ওমেন ৰিজাৰ্ভেশ্যন ছিষ্টেমটো আছে, কাষ্টৰ আণ্ডাৰতো সেইটো আছে। গতিকে আপোনালোকৰ ডাবল ৰিজাৰ্ভেশ্যন ছিষ্টেমত এনেও আহি যাব। আপোনালোকৰ একো চিন্তা কৰিবলগীয়া অকণো প্ৰশ্নই নুঠে। আৰু কিছুমান বন্ধু বান্ধৱীয়ে হয়তো কমেণ্টত অকণমান বেয়াকৈও কয়। বেয়াকৈ কয় মানে কি, মানুহৰ আজিকালি কি কথানো, মই যদি কৈ দিওঁ কাইলৈ যে কাট অফ বহুত কম যাব, আপোনালোকে ৰিটাৰ্ণতকৈ 1-1.5 বেছি পাই থাকিলেও এবাৰ ইমান পালেও পাই যাব, এনেকৈ ক'লে মোক চবেই ভাল পাব। গতিকে মই মানে এইবোৰ ভিউজৰ কাৰণে কোৱা নাই। আপোনালোকে ভাবে মোৰ ইউটিউব চেনেলটো কিনো, মোৰ ছাবস্ক্ৰাইবাৰে নাই এনেকৈ। গতিকে মই চিম্পল কথা কওঁ, এনেই মই নিজৰ মনোভাৱখিনি প্ৰকাশ কৰোঁ। গতিকে আপোনালোকে ৰিয়েলিটিটো ফেচ কৰিবলৈ চেষ্টা কৰক। বহুতে আপোনালোকক ক'বই, ইউটিউবত মই এতিয়া কালি পৰহি 2-3টা ভিডিঅ' দিছোঁ, কাট অফ একদম কমাই কৈছে। মানে কি, তেওঁলোকৰ ইচ্ছাটো কি, তেওঁলোকৰ বিজনেছ হিচাপে ইউটিউব চেনেলটো লৈছে। মোৰ বিজনেছ হিচাপে নহয়, মই এনেই টাইম পাছ নিজৰ ক্লাছ কৰোঁ। ক্লাছ কৰা আজৰি সময়ত কেতিয়াবা ৰাস্তাতে ৰৈ, কেতিয়াবা ক্লাছ ৰুমত ৰৈ, কেতিয়াবা ৰাতি 12টা বজাত 1টা বজাত মই কেতিয়াবা এনেই ভিডিঅ' এটা ক্লিক কৰি পটককৈ, তেতিয়া আন্ধাৰ কেতিয়াবা ভিডিঅ' এটা পোৱা যায়, এনেকুৱা নিচিনা। এতিয়া মই ৰাস্তাত আছোঁ, এয়া ৰাস্তাতে পটককৈ ভিডিঅ' এটা বোলো কৰি লৈ ইয়াত ঠাণ্ডা জেগা পাইছোঁ, ইয়াতে কৰি লৈ যাওঁ। গতিকে মই এইবোৰ ভিউজৰ কাৰণে কোৱা নাই। যিটো ৰিয়েলিটি ফেচ কৰিবলৈ চেষ্টা কৰক। ইউটিউবত আপোনালোকে 10টা ইউটিউবাৰে কাট অফ দুটামান কমাই দিব, তেতিয়াই আপোনালোকে ভাবে যে কাট অফ কম যাব। এইটো কথা নহয়। এক্সামৰ সময়তো চবেই কৈ আছিলে নিগেটিভ মাৰ্কিং আছে, কাট অফ কম যাব। ক'তা নিগেটিভ মাৰ্কিং থকাৰ পিছতো কাট অফচোন একদম আকাশ চুলেগৈ, 100ৰ ওচৰা-ওচৰি গ'ল। গতিকে এতিয়াও অভাৰলেপিং আছে, কাট অফ একেবাৰে কম যাব। এইটো মনৰ ধাৰণা হয়, এইবিলাক মনৰ ধাৰণা। কম যাব, ইমানো বেছি কম নহয়। মানে আপোনালোকৰ মিনিমাম 15+ ধৰিয়ে থওক। ৰিটেনৰ কাট অফৰ পৰা 15+ ধৰিয়ে থওক। ইমানখিনি লাগিবই, মিনিমাম ইমানখিনি লাগিবই। লাগিলে যোনে যি কওক, ৰিয়েলিটিটো ফেচ কৰিবলৈ চেষ্টা কৰক। গতিকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো পাৰিলে, আৰু গালি চালিবিলাক ভাবি চিন্তি দিব অলপ।